নমস্কাৰ, মই প্ৰণতি আখললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ ভিডিঅ'ত এটা একেবাৰে নতুন ৰেচিপি দেখাম। অতি সহজতে, অতি কম সময়তে, অতি কম খৰচত আৰু অতি সোৱাদ লগা এটা ৰেচিপি, যি আমি কিনি খাবলৈ গ'লে এটা চেণ্ডউইচত 50-70 টকা খৰচ কৰিব লগা হয়। ঘৰতে 50 টকাৰ ভিতৰত 5জন সদস্যৰ বাবে বনাব পাৰিব একেই সোৱাদৰ এই ৰেচিপি। চেণ্ডউইচ বনাবলৈ আমি ব্ৰেড এটা আনি ল'ব লাগিব আৰু প্ৰতি পিচ ব্ৰেডত বাটাৰ নহ'লে বা সৰু ঘি লগাই ল'ব আৰু 5 মিনিটৰ বাবে অভেনত ৰাখিব। অভেনত থকা সময়খিনিতে আপোনালোকে গাজৰ অলপ, টমেটৰ অলপ আৰু পিঁয়াজ অলপ মিহি মিহিকৈ কদুকচ কৰি ল'ব আৰু সকলোখিনি ধুনীয়াকৈ মিক্স কৰি ল'ব। এয়া দেখিছে, মই গাজৰখিনি দি লৈছোঁ আৰু এতিয়া পিঁয়াজখিনি দিছোঁ। পিঁয়াজখিনি আপোনালোকে ধুনীয়া পাতল দীঘল চেপতো কাটিব পাৰে। মই জলদিবাজিত এনেকৈয়ে কাটি দিলোঁ। এভাগে কাটিলেও হয়, সোৱাদটো একেই আহে। আৰু এইখিনি টমেটৰখিনিও মই মিহিকৈ কাটি লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে ডাঙৰ গোলকৈ কাটি ল'ব পাৰে টমেটৰ আৰু পিঁয়াজ। আৰু যদি থাকে কেপচিকাম থাকে তেনেহ'লে কেপচিকামো দিব পাৰে। আৰু এয়া লৈছোঁ জলকীয়া গুড়ি, ঘৰতে কৰি লোৱা শুকান জলকীয়া। অলপ একেবাৰে মিহিটো নহয়, অলপ গোটা হৈ থকা। আৰু এয়া লৈছোঁ অলপ জালুকৰ গুড়ি। আৰু ইয়াতে এটা অতি আৱশ্যকীয় বস্তু ল'ব লাগিব, সেইটো হৈছে মেয়নিজ। মেয়নিজে চেণ্ডউইচৰ সোৱাদটো বহুত ধুনীয়া কৰি তোলে। মই ইয়াত মেয়নিজ 3 চামুচ লৈছোঁ, কিন্তু দেখাবলৈ নহ'ল, মই এচামুচে দেখাইছোঁ ইয়াত, কিন্তু লওঁতে মই 3 চামুচ লৈছোঁ। আৰু সকলোখিনি ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। লগতে ইয়াতে মই আৰু এটা বস্তু দিম, সেইটো হৈছে আলু পিটিকা। আলু 2টা বইল কৰি লৈছোঁ আৰু মিহিকৈ একেবাৰে গোটা হৈ নথকাকৈ পিটিকা কৰি ইয়াতে ভালদৰে মিহলি কৰি দিছোঁ। আৰু সকলোখিনি ধুনীয়াকৈ মিহলি কৰাৰ পাছত অভেনৰ পৰা ব্ৰেড কেইপিচ উলিয়াই লৈছোঁ। এয়া চাওক, বেক চাইডে অলপ ৰঙা হৈ পৰিছে। আৰু উলিয়াই লোৱা ব্ৰেড কেইপিচত টমেটো চচ সমানকৈ মিহিকৈ লগাই লৈছোঁ। আপোনালোকে 2টা ছাইডত টমেটো চচ লগাব পাৰে। মই এটা ছাইডত লগাই তাৰ ওপৰত মিশ্ৰণখিনি দি দিছোঁ, অলপ ডাঠকৈ দিছোঁ, খাই ভাল লাগিব। আৰু তাৰ পাছত টমেটো চচ নলগোৱা এপিচ ব্ৰেড ওপৰত লগাই দিছোঁ। আপোনালোকে লগাইও দিব পাৰে। আৰু মোৰ চেণ্ডউইচ ৰেডি। আপোনালোকে যদি মোৰ ভিডিঅ'টো FB পেজত চাই আছে তেনেহ'লে FB পেজটো ফ'ল' কৰি দিব। আৰু যদি মোৰ ইউটিউব চেনেলত চাই আছে প্ৰণতি ডায়েৰী ইউটিউব চেনেলটোত, তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।